নমস্কাৰ আজি মই আপোনালোকক এটা সাধু কম সাধুটোৰ নাম বুধিয়ক কণ্টকৰাম বহু দিনৰ আগতে এখন ডাঙৰ হাবিত এটা কেটেলা পহু তাৰ মাক দেউতাকৰ লগত আছিলে মাক দেউতাকে কেটেলা পহুটোক হাবিৰ পৰা ফল-মূল আনি সদায় খুৱাইছিলে কেটেলা পহুটোৰ নাম কণ্টকৰাম এদিন মাক দেউতাকৰ কিবা অসুখ হ'ল সেইকাৰণে কণ্টকৰামক ফল-মূল আনি খুৱাব নোৱাৰা হ'ল এদিন মাকে কণ্টকৰামক ক'লে হাবিৰ ইটোমৰে এজোপা নাচপতি গছ আছে তাৰে এটা খাগৈ যা সেইবুলি ক'লে তেতিয়া কণ্টকৰামে মাকক সুধিলে মই খাম বাৰু তোমালোকে কি খাবা তেতিয়া মাকে ক'লে আমাৰ কথা চিন্তা কৰিব নালাগে আমি ভাল পালে খামগৈ তেতিয়া কণ্টকৰামে মাকৰ কথা শুনি হাবিৰ ইটোমৰে থকা নাচপতি গছজোপাৰ পৰা নাচপতি খাবলৈ গ'ল যেতিয়া সি নাচপতি গছজোপাৰ ওচৰ পালেগৈ তেতিয়া দেখিলে যে ঢেৰ নাচপতি পকা পকা তলত সৰি আছে তেতিয়া কণ্টকৰামে তাৰে এটা খালে আৰু সি ভাবিবলৈ ধৰিলে মই এটা খালোঁ বাৰু মা দেউতাই কি খাব তেতিয়া তাৰ মূৰত এটা বুদ্ধি আহিলে সি নিজৰ কাঁইটখিনি জোঙা জোঙা কৰি মেলি ল'লে আৰু নাচপতিখিনি এঠাইত গোট খুৱাই তাতে 1 2 3 বুলি উল্টা হৈ শুই দিলে তাৰ পিঠিত 4টামান নাচপতি লাগি ধৰিলে আৰু সি নাচপতিকেইটা লৈ কেকু জেকুকৈ ঘৰলৈ উলটি আহিলে তাক দেখি মাক দেউতাকে বৰ আনন্দ পালে আৰু কণ্টকৰামক মাকে ক'লে আমাৰ কণ্টকৰাম দেখাতহে সৰু কিন্তু বৰ বুদ্ধিয়ক আমি এই সাধুটোৰ পৰা এইটোৱে বুজিলোঁ যে বলেৰে নোৱাৰা কাম বুদ্ধিৰেও কৰিব পাৰি ধন্যবাদ